Hello everyone, welcome back to my another video. So মই এই ভিডিও তোমাৰ ক্লাস 10 ৰ একো কমন নিদিও একো ইম্পৰ্টেন্ট কোৱেশ্চন নিদিও সো মই এই ভিডিওত এইচএস সেকেন্ড ইয়াৰ এক্সামিনেশন চলি আছে আৰু 24th আছে আসামিজ সো আসামিজৰ ইম্পৰ্টেন্ট দুটামান মই এছে দেখাই দিম মানে ৰচনা যাতে তোমালোকৰ কমন আহি যায় এনেকৈ মই দেখাই দিম কোন দুটা এছে এবাৰ 2020 চনত কমন বা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি আমি ধৰিব পাৰো ৰচনা দুটা মই তোমালোকক দেখাই দিম আৰু তাৰ আগত মই আৰু এটা কথা কৈ দিও যে কোনোবাই যদি এইচএস সেকেন্ড ইয়াৰৰ মানে নতুন ক্যান্ডিডেট মোৰ চেনেলত ফাৰ্স্ট টাইম ভিডিও চাই আছা সো এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে মই যেতিয়া নতুন নতুন ভিডিও আপলোড কৰিম তুমি নটিফিকেশন পাই যাবা ওকে দেন ঠিক আছে এইখিনি কাম যদি কৰিছা সো বেছি দিন নকৰি আমি ভিডিওটো আৰম্ভ কৰি দিম আৰু দেখাই দিম যে তোমাক এইবাৰ 2020 কোন দুটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব ওকে মই দেখাই আছো টাইম ওয়েস্ট নকৰি ঠিক আছে ওকে তো চাই থাকা ভিডিওটো হেকলৈ কোন দুটা এছে মই কমন দি আছো তোমালোকে গম পাই যাবা ঠিক আছে মই দেখাই দি আছো তোমালোকে এটা বহি লোৱা আৰু লিখি লোৱা দুটা এছে মই দেখাই দি আছো ওকে সো ওকে মই দেখাই দি আছো সো মই এইবাৰ 2020 চনৰ এইচএস ক্যান্ডিডেটক মই ইমান এটা হেল্প কৰিব নোৱাৰিলো কাৰণ মই ক্লাস 10 ক বেছি হেল্প কৰি দিলো এটো কাৰণে মই ক্লাস 12 ক বা এইচএস ক্যান্ডিডেটক মই ইমান এটা হেল্প কৰিব নোৱাৰিলো ঠিক আছে সো এটো লৈ তোমালোকে বেয়া নাপাবা কাৰণ মোৰ এই চেনেলত কিছুমান অলপ আহিছে এইচএস ষ্টুডেন্ট আৰু কিবা কিবি বিচাৰি আছিল সো মই সময় পোৱা নাছিলো সো আজি মই তোমালোকক দেখাই দি আছো আসামিছৰ এছে ইম্পৰ্টেন্ট দুটামান দেখাই দিম ঠিক আছে মই আহিব বুলি কোৱা নাই কিন্তু আহিব মানে চান্স আছে হেতু কাৰণে মই তোমালোকক দেখাই দি আছো যে কোন দুটা এছে এবাৰ চান্স আছে মানে সম্ভৱ মানে হেতু মই দেখাই দি আছো মানে ডাইৰেক্ট আহিব না হেতু মই ডাইৰেক্ট নাজানো কিন্তু কোন দুটা আহিব মই হেই দুটা দেখাই দি আছো ওকে তোমালোকে ৰাইট চিন ক্লিক কৰিব পাৰা বা লিখি লোৱা তোমালোকৰ বহিত ঠিক আছে এটা হল তোমাৰ এই 15 নম্বৰ দেখিব পাই আছে এই কোৱেশ্চনটো তোমালোকে লিখিব ল'ব পাৰা 2020 কাৰণে কমন হয় ঠিক আছে তোমাৰ প্ৰিয় সাহিত্যিক ঠিক আছে আৰু এটা আছে তোমাৰ প্ৰিয় গ্ৰন্থ ঠিক আছে সো এটো হল কমন আৰু এই কোৱেশ্চনটো হল কমন বা ইম্পৰ্টেন্ট বুলি ধৰি ল'ব পাৰা মানে সম্ভৱ আছে আহিব লগা হেতু কাৰণে মই তোমালোকক দেখাই দি আছো আহিব বুলি মই ডাইৰেক্ট কোৱা নাই কিন্তু সম্ভৱ মানে এবাৰ 2020 ত আহিব কাৰণে এটা চান্স আছে ঠিক আছে ওকে তোমালোকে লিখি লৈছা যদি ৰাইট চিন ক্লিক কৰি লৈছা যদি সো হৈ যাব আৰু এটা দেখিব পাৰা তোমাৰ অসমৰ কুটিৰ শিল্পী ঠিক আছে তিনটা দি দিলো তিনটা হিচাব পৰা ওকে 24th এক্সাম আছে এন্ড এইচএস ক্যান্ডিডেটক মোৰ ফালৰ পৰা বেষ্ট লাক ভালকে এক্সাম দিবা ওকে দেন আজি ইয়াতে সামৰিছো আৰু নেক্সট যদি কিবা এটা কোৱেশ্চন থাকে কমেন্ট বক্সত জনাবা আৰু কিহৰ ওপৰত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন লাগে কমেন্ট বক্সত জনাই দিবা মই তোমালোকক ভিডিওটো অতি সোনকালে দিবলৈ চেষ্টা কৰিম বা ট্ৰাই কৰিম ওকে I hope you understand okay মই ইয়াতে ভিডিওটো সামৰিছো